বিশ্বনাথত ব্ৰহ্মপুত্ৰ নদীৰ ভয়াৱহ গৰাখহনীয়া। নীৰৱ বিভাগীয় কৰ্তৃপক্ষ। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বানপানী কিছু কমিবলৈ ধৰিছে যদিও ঠায়ে ঠায়ে গৰাখহনীয়াই নিদ্ৰাহৰণ কৰিছে নৈপৰীয়া ৰাইজৰ। ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে বিশ্বনাথ জিলাৰ কুমলীয়াবাসীৰ আশা ভৰসাৰ একমাত্ৰ থল পুৰণি মাথাউৰিটো চপৰা চপৰে খহাই নিয়া পৰিলক্ষিত হৈছে। এই ব্ৰহ্মপুত্ৰখন ভাঙি আছে, 3 দিনৰ পৰা এনেকৈ ভাঙি আছে। আজি এইবিলাক ঘৰ ভাঙিবলৈ মানে সোমাই নাই, এনেকৈ মানে অৱস্থা হৈ আছে। আজি এই ঘৰ বাৰীবিলাকৰ মানে টানিবলৈ সোমাই নাই। এনেকৈ আপোনালোকে ইয়াৰ ভিতৰত চৰকাৰে কোনোদিন চাবলৈ অহা নাই, এতিয়ালৈকে অহা নাই। আমি ৰাতিপুৱাৰ পৰা ফোন মাৰি আছোঁ ইহঁতক, চৰকাৰবিলাক আহিব। কেইবাদিনৰ পৰা ভাঙি আছে, এতিয়ালৈকে আমাৰ ইয়াত অহা নাই। যে মানুহবিলাকে কিমান দুখ দশাত পৰি আছে, এতিয়ালৈকে চাবলৈ অহা নাই। অঞ্চলবাসীয়ে বিভাগীয় কৰ্তৃপক্ষক কিংবা চৰকাৰক মথাউৰিটো মেৰামতি কৰি দিবলৈ বহুবাৰ অনুনয় বিনয় কৰিও আজি পৰ্যন্ত একো সুফল নাপালে। এতিয়া অঞ্চলবাসীয়ে মথাউৰিটো উটুৱাই নিয়াৰ ভয়ত দিনে ৰাতিয়ে বিনিদ্ৰ নিশা কটাবলগীয়া হৈছে। এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীজনাই মথাউৰিসমূহ মেৰামতিৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব। বিশ্বনাথৰ পৰা হোমেন বৰ্মন, আছাম নিউজ এনি টাইম।